হেল্ল' মাই ডিয়াৰ ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? মোৰ নাম জয় গুৱাহাটীত মই আৰু ৰিচেণ্টলি মই জানিব পাৰিলোঁ যে আমাৰ প্ৰাগ নিউজে আয়োজন কৰা যি প্ৰাগ চিনে এৱাৰ্ডছ তাত জুবিন গাৰ্গক বহুত বেয়াকৈ অপমান কৰা হৈছে। যেতিয়া তেখেতৰ বাদ্যযন্ত্ৰ বজোৱা লোকসকলে যেতিয়া প্ৰৱেশ কৰিব বিচাৰিলে মিউজিক ছিষ্টেম এইবোৰ বস্তু লয়, তেতিয়া তেওঁলোকক প্ৰৱেশ কৰিবলৈ হয়তো নিদিলে আৰু তেতিয়া তেওঁলোকে প্ৰশ্ন কৰাত তেতিয়া সুধিছে যে হু ইজ জুবিন, হু ইজ জুবিন। চ' এনেকৈ প্ৰশ্ন কৰাটো আমাৰ জুবিন দাৰ বাবে বহুত, এইটো তেখেতক জুবিন দাক আমাৰ বহুত বেয়া অপমান কৰিছে। জুবিন দাই বহুত দুখ পাইছে আৰু যাৰ বাবে তেখেতে গীত পৰিৱেশন নকৰিলে। গতিকে এনেকুৱা অপমান আমি কোনো পধ্যেই সহ্য নকৰোঁ। গতিকে মই ভিডিঅ'টোৰ জৰিয়তে ক'ব বিচাৰিছোঁ প্ৰাগ চিনে এৱাৰ্ডছৰ বা প্ৰাগ নিউজৰ সেই এমপ্লয়ী লোকসকলক বা সেই মানুহসকলক যে কিয় আপোনালোকে এনেকৈ প্ৰশ্ন কৰিলে। আপোনালোকে নাজানে কোন হয় জুবিন গাৰ্গ? আপোনালোকৰ বেয়া লগা নাই? আপোনালোকে নাজানে জুবিন গাৰ্গ কোন হয়? তেখেতক আপোনালোকে কি ভাবিছে? এজন কি এৰা গেৰা আপোনালোকে শিল্পী বুলি ভাবিছেনে? এলা ছিংগাৰ বুলি ভাবিছে নেকি? সংগীতৰ কথাটো তেখেতক আপোনালোকক ক'ব নালাগে তেখেত সংগীতৰ কেনেকুৱা ধৰণৰ এজন লিজেণ্ড হয়। আৰু অকল সংগীত নহয়, তেখেত এজন মহান ব্যক্তি হয়। তেখেতৰ পাৰ্চনেলিটি বহুত হাই লেভেলৰ হয়। তেখেতে অসমৰ বাবে কিমান কৰি আছে, অসমীয়া মানুহৰ বাবে কিমান কৰি আছে। তেখেতৰ নিজৰ অহংকাৰৰ বুলি বস্তুটো নাই। গতিকে তেনেকুৱা ধৰণৰ মানুহ এজনক আপোনালোকে কেনেকৈ ক'ব পাৰিলে? জুবিন দা কেনেকুৱা ধৰণৰ মানুহ আপোনালোকে নাজানে নেকি? গীত গাবলৈ যায়, পুখুৰীত এটা এক্সিডেণ্ট হৈছে, গান গোৱা বন্ধ কৰি কিনে পুখুৰীত জাপ মাৰি দিয়ে বচাবলৈ, ৰাস্তাত শুৱে। এইবিলাক কথা আপোনালোকে নাজানে নেকি? গতিকে জুবিন দাক আপোনালোকে বুজিবলৈ বহুত বাকী আছে। যদি আপোনালোকে বুজিলে হয় তেতিয়া এনেকৈ আপোনালোকে প্ৰশ্ন নকৰিলে হয়। জুবিন দা দৰে ব্যক্তি অসমততো নায়েই, পৃথিৱীটো জুবিন দাৰ দৰে মানুহ নোলাব। জুবিন দা এজন কেৱল শিল্পী নহয়, এজন কেৱল গায়ক নহয়। তেখেতৰ দৰে ব্যক্তি হ'বলৈ আমি হাজাৰবাৰ জন্ম ল'ব লাগিব। ময়ো স্বাৰ্থপৰ, আপুনিও স্বাৰ্থপৰ, কিন্তু জুবিন দা তেনে আমাৰ দৰে ময়ো নিজকে সৰু বুলি তুলনা কৰিছোঁ। জুবিন দা এজন বহুত হাই লেভেলৰ মানুহ হয়। তেখেতৰ পাৰ্চনেলিটি, তেখেতৰ চিন্তাধাৰা, তেখেতৰ মানৱতা বহুত হাই ক্লাছৰ হয়। তেখেতৰ নিজে যে তেখেত এজন ইমান ডাঙৰ শিল্পী, ইমান ডাঙৰ গায়ক, ইমান ডাঙৰ লিজেণ্ড, তেনেকুৱা তেখেতৰ কোনো অহংকাৰেই নাই। কিন্তু আমাৰ সকলোৰে অহংকাৰ আছে। গতিকে এই জ্ঞানটো আপোনালোকৰ আজিলৈকে হোৱা নাই। সেইকাৰণে মই স্পষ্টভাৱে ক'ব বিচাৰিছোঁ যে জুবিন দাক আপোনালোকে কি বুলি ভাবিছে যে হু ইজ জুবিন বুলি প্ৰশ্ন কৰিছে? আপোনালোকৰ বেয়া লগা নাই? তেখেত বহুত আৱেগিক মানুহ হয়। আপোনালোকৰ দৰে তেখেতে কাকো বেয়া ব্যৱহাৰ নকৰে। কিয় আপোনালোকে এনেকৈ হু ইজ জুবিন বুলি ক'ব পাৰিছে? বহুত বেয়া লাগিছে আমাৰ। গতিকে জুবিন দাৰ বিষয়ে কি ক'ম? আপোনালোকে জুবিন দাৰ বিষয়ে ভালদৰে জানে, কিন্তু কিয় আপোনালোকে এনেকুৱা কৰিছে? গতিকে মই ৰিকুৱেষ্ট কৰিছোঁ আপোনালোকে আৰু চৰি খুজিবই লাগিব। গতিকে মই সঞ্জীৱ নাৰায়ণ, মিষ্টাৰ সঞ্জীৱ নাৰায়ণ, যোনটো অনাৰ হয় প্ৰাগ নিউজৰ, তেখেতে আই থিংক অসমীয়া সমাজৰ বাবে বহুখিনি অৱদান দিছে। তেখেতো আই একচেপ্ট, তেখেতে বহুত ফিল্ম প্ৰডিউচ কৰি আছে। গতিকে তেখেতৰ পৰা এইটো এক্সপেক্ট নকৰোঁ আমি। গতিকে তেখেতে যদি কৈছে তেতিয়াহ'লে তেখেতে চৰি ক'বই লাগিব, যিয়ে নকৰক তেখেতে অসমীয়া সমাজৰ বাবে। কিন্তু জুবিন দাক কোনো অপমান কৰিব নোৱাৰে। আৰু তেখেতৰ যদি এমপ্লয়ি কৰিছে মিষ্টাৰ সঞ্জীৱ নাৰায়ণ, আপোনাক মই পোনপটীয়াকৈ এটা মেছেজ দিব বিচাৰিছোঁ, তেখেতক আপুনি বহিষ্কাৰ কৰি দিয়ক আপোনাৰ অফিচৰ পৰা। আৰু আপুনি আমাৰ অসমবাসী ৰাইজক আপুনি এইটো কথা একচেপ্ট কৰিবলৈ যে আপোনাৰ ভুল হৈছে। তো আপুনি ডাঙৰ মানুহ, আপুনি চৰি নক'লে হ'ব। যদি আপুনি সেই এমপ্লয়ীজনক যদি লয় আৰু আপুনি যদি কৈছে তেতিয়াহ'লে আপুনি চৰি ক'বই লাগিব। গতিকে এয়াই মোৰ এই ভিডিঅ'টোৰ জৰিয়তে এটা মেছেজ দিব বিচাৰিছোঁ সকলো ৰাইজক। গতিকে ফ্ৰেণ্ডছ, ভিডিঅ'টো যিমান পাৰা শ্বেয়াৰ কৰা, লাইক কৰা আৰু চেনেলটো মোৰ ছাবস্ক্ৰাইব কৰা, যাতে এই ভিডিঅ'টো সেই প্ৰাগ নিউজৰ যিসকল এমপ্লয়ী আছে তেওঁলোকলৈ যায় বা গোটেই মানুহলৈকে, আমাৰ অসমৰ মানুহলৈকে যায় যে, আৰু এইটো কথা ভালদৰে বুজি লয় যে কোন হয় জুবিন গাৰ্গ। জুবিন গাৰ্গ কোন হয় এইটো ভালদৰে ক'বলৈ মই এটা ভিডিঅ' পচিবল নহয়। এটা ভিডিঅ'ৰ দ্বাৰা এখন মহাভাৰতৰ নিচিনা কিতাপ লিখিব লাগিব জুবিন দাৰ বিষয়ে জনাবলৈ। কাৰণ জুবিন দা এনেকুৱা এটা ছাবজেক্ট হয়, এনেকুৱা এজন লিজেণ্ড হয়, এনেকুৱা এজন ব্যক্তি হয়। গতিকে মই আৰু নেক্সট ভিডিঅ'ত মই ইহঁতক ভালদৰে বুজাব লাগিব এখেতসকলক যে জুবিন দা কোন হয়, জুবিন গাৰ্গ কোন হয়। কোনো এৰা শিল্পী জুবিন গাৰ্গ নহয়। শিল্পী হয়, তাৰে লগতে এজন ডাঙৰ বহুত হাই লেভেলৰ মানুহ, এজন মহামানৱ হয়, এজন মহান ব্যক্তি হয়। আৰু তেনেকুৱা ধৰণৰ এজন ব্যক্তিক হু ইজ জুবিন বুলি প্ৰশ্ন কৰিবলৈ কেনেকৈ সাহস পালে সেই প্ৰাগ নিউজৰ কৰ্তৃপক্ষসকলে বা ব্যক্তিসকলে, এমপ্লয়ীসকলে? গতিকে আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ যে জুবিন দাক দুখ নিদিব। তেখেত আমাৰ দৰে কোনো সাধাৰণ মানুহ নহয়। তেখেত বহুত আৱেগিক মানুহ হয়। বহুত তেখেতৰ হৃদয়খন তেখেতৰ সৰু ল'ৰা ছোৱালীৰ কোমল হৃদয়ৰ দৰে তেখেতৰ হৃদয়খন। গতিকে তেখেতক তেনেকৈ ক'লে তেখেতে আপোনালোকক ৰুডলি নকয়, কিন্তু তেখেতে বহুত দুখ পাব। বহুত আমাক বহুত মৰম কৰে। গোটেই অসমখনক জুবিন গাৰ্গে নিজৰ এখন ঘৰ বুলি ভাবে। গোটেই অসমখনক নিজৰ ঘৰৰ চোতাল বুলি ভাবে। সকলো মানুহকে নিজৰ পৰিয়ালৰ মানুহ বুলি ভাবে। গৰিমা গাৰ্গ বৌ জুবিন গাৰ্গৰ বাবে যেনেকুৱা, আমি সকলো জুবিন গাৰ্গৰ বাবে তেনেকুৱাই এটা পৰিয়াল। তেনেকৈ জুবিন গাৰ্গে আমাক মৰম কৰে, তেনেকৈ আমাক বিহেভ কৰে সকলোকে। আপোনালোককো কৰে। কিন্তু আপোনালোকে জুবিন গাৰ্গক কিয় এনেকৈ অপমান কৰিলে? বহুত বেয়া লাগিছে আমাৰ।
গতিকে ফ্ৰেণ্ডছ আজিৰ বাবে ইমানেই ভিডিঅ'টো যিমান পাৰা শ্বেয়াৰ কৰা কাৰণ আমি জুবিন গাৰ্গ কোন হয় সেইটো আমি বুজাবই লাগিব আৰু মই ইমান সম্ভৱ নহয় এইটো ভিডিঅ'ত বুজোৱা গতিকে নেক্সট ভিডিঅ'ত আৰু বুজাই থাকিম জুবিন গাৰ্গ কোন হয় আৰু এবাৰ কৈছোঁ জুবিন গাৰ্গ কেৱল এজন শিল্পী নহয় তেখেত এজন মহামানৱ হয় এজন মহান ব্যক্তি হয় এইটো কথা আপোনালোকে ভালদৰে বুজি লওক ধন্যবাদ জয় অসম